আজি লক্ষ্মী পূজা উপলক্ষে মই সৰুকে ঘৰতে অকমান পূজা পাতিছোঁ। মই কেনেকৈ পূজা পাতিছোঁ আপোনালোকক দেখুৱাও। লক্ষ্মী পূজা উপলক্ষে দেৱী মাৰ চৰণত মই শৰাই এখন আগবঢ়াইছোঁ। এয়া চাওক, এইটো হৈছে ধনলক্ষ্মী যন্ত্ৰ। ইয়াতে আছে লক্ষ্মী মাৰ পদচিহ্ন আৰু সৰুকৈ কাচু এটা, লক্ষ্মী মাৰ প্ৰতিমূৰ্তি আৰু লকেট আছে, শংখ এটা আছে। আৰু এইটো মই লক্ষ্মী মাৰ মূৰ্তি কিনি আনিছোঁ। আৰু ওচৰতে আছে এটা গণেশ বাবাৰ মূৰ্তি, যিহেতু পূজা কৰিলে গণেশ বাবাৰ মূৰ্তিও লাগে। আৰু আপোনালোকে ধনলক্ষ্মীৰ যন্ত্ৰটো যদি লাগে তেতিয়াহ'লে বিচাৰে এমাজনৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি আনিব পাৰে। এয়া চাওক, লক্ষ্মী পূজা উপলক্ষে আমি এটা আলপনাও আঁকিছোঁ। ইয়াতে লক্ষ্মী মাৰ পদচিহ্ন অঁকা হৈছে। এয়া মোৰ মানুহজনে আঁকি আছে, ৰেড আৰু হোৱাইট কালাৰৰে। আৰু এয়া কিছু প্ৰসাদৰ আয়োজন কৰিছোঁ। লক্ষ্মী পূজাত লক্ষ্মী চৰিত পঢ়াটো শুভ বুলি কোৱা হয়। সেইকাৰণে মই লক্ষ্মী চৰিত পুথি এখন আনি ঘৰতে পঢ়াৰ চেষ্টা কৰিছোঁ। শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ স্তৱ নমস্তুষ্টে মহামায়ে শ্ৰীপীঠে সুৰপূজিতে শংখ চক্ৰ গদা হস্তে মহালক্ষ্মী নমস্তুতে নমস্তে গৰুড়াৰূঢ়ে কলাসুৰ ভয়ঙ্কৰী সৰ্বলোকে হৰিদেৱী মহালক্ষ্মী নমস্তুতে সিদ্ধি বুদ্ধি প্ৰদে দেৱী মুক্তি প্ৰদায়িনী মন্ত্ৰমূৰ্তে সদা দেৱী মহালক্ষ্মী নমস্তুতে আদ্যন্তৰ হতে দেৱী আদ্যশক্তে মহেশ্বৰী যোগেশ্বৰ জগক শম্ভুতে মহালক্ষ্মী নমস্তুতে স্থূলা সূক্ষ্ম মহাৰুদ্ৰে মহাশক্তে মহাদয়ে মহাকপ হৰে দেৱী মহালক্ষ্মী নমস্তুতে পদ্মসনস্থিতে দেৱী পৰম ব্ৰহ্ম স্বৰূপিণী পৰমেশী জগত মাত মহালক্ষ্মী নমস্তুতে মহালক্ষ্যস্তক স্তোতম জ পথেদ ভক্তিমান নৰ সৰ্ব সিদ্ধি মৱাপনতি মহালক্ষ্মী প্ৰসাদত ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম জয় ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম কৃষ্ণ হৰি ৰামে ৰাম ৰাম অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ শিৱ গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি ৰচন দুখ বিমোচন ভকতৰ ভয়হাৰী পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মুৰাৰী আদি অনন্ত অচ্যুত গোবিন্দ ভকতৰ ভয়হাৰী এই জয় যাদৱয়ে মোৰে প্ৰাণ জীৱৰে জীৱন নাৰায়ণ ভকতৰ ধন তজু অৰুণ চৰণ ৰামকৃষ্ণ হৰিয়ে হে ৰামকৃষ্ণ হৰি। পূজা ভাগ শেষ কৰি এতিয়া আমি দেৱী মাৰ চৰণত সেৱা জনাইছোঁ। এতিয়া আমি প্ৰসাদ খাওঁ। প্ৰসাদ খোৱাৰ পিছত মই অকণমান ভোগো বনাইছিলোঁ। এয়া মই ভোগ বনাইছোঁ, খিচিৰি, পায়স, চব্জি। এয়া মোৰ মাইনাজনী আছে আৰু কাষতে ভাগিন দুজনী আৰু মোৰ ননন এজনী এই খিচিৰি পায়স তেওঁলোকক খাবৰ কাৰণে দিছোঁ, খাই আছে ইয়াতে। এনেদৰে আমি লক্ষ্মী মাৰ পূজা পালন কৰিলোঁ।
ভিডিঅ'টি চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।